হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকে চাই আছে এছাম ফাৰ্মাৰ ইউটিউব চেনেল। মোৰ ইউটিউব চেনেলত 1000টা ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ল আপোনালোকৰ ছাপোৰ্টৰ বাবে। তো তাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ। আজিৰ এই ভিডিঅ'টিত মই আমাৰ অসমৰ নিবনুৱাসকলৰ বাবে এটা সুখবৰ লৈ আহিছোঁ। বহুত ভাল খবৰ হয় আমাৰ অসমৰ নিবনুৱাসকলৰ বাবে। তো ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু মোৰ যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। আপোনালোকে কিছুমান মানুহে জানে চাগে আমাৰ মুখ্যমন্ত্ৰীৰ এটা আঁচনি আছে, মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা বুলি। সেই আঁচনিটোৰ আণ্ডাৰত আমাৰ অসম খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেডে আমাৰ অসমৰ নিবনুৱাসকলক এটা সুযোগ দিছে যে সিহঁতে নিজৰ গ্ৰাম্য অঞ্চলত ধান বনোৱা কল বহাবৰ বাবে এটা সুযোগ দিছে আৰু 50% হেল্পছ গভমেণ্টে কৰিব। মানে আপোনাৰ যিমান খৰচ হ'ব তাৰে 50% ছাবচিডি আপোনাক গভমেণ্টে দিব। তো ছাবচিডিৰো এটা আপোনাৰ এমাউণ্ট হৈ দিয়া আছে, তো সেইটো মই কৈ দিওঁ। যদি আপোনাৰ মিলটোৰ প্ৰডাকশ্যন প্ৰতি ঘণ্টাত 2 টন হয় তেতিয়াহ'লে আপুনি 50% ছাবচিডি পাব আৰু আপোনাৰ মেক্সিমাম ছাবচিডি এমাউণ্ট হৈছে 15 লাখ টকা। যদি আপোনাৰ কলটোৰ প্ৰতি ঘণ্টাত প্ৰডাকশ্যন কেপাচিটি হৈছে 1 টন তেতিয়াহ'লে আপুনি 50% ছাবচিডি পাব, কিন্তু আপোনাৰ যোনটো এমাউণ্ট আছে সেই এমাউণ্টটো হ'ব 10 লাখ টকা ছাবচিডি এমাউণ্টটো। আৰু যদি আপোনাৰ ধৰক মিল আছেই কিন্তু আপোনাৰ ধৰক সেই মিলটোৰ প্ৰডাকশ্যন কেপাচিটি কম 1 টন, তেতিয়াহ'লে 1 টনৰ পৰা 2 টন যদি আপুনি সেই কলটোক বনায়, যদি এইটোক মডিফাই কৰে, যদি এইটোক আপগ্ৰেড কৰে, ডেভেলপ কৰে প্ৰডাকশ্যন কৰাৰ বাবে, তেতিয়াহ'লে আপুনি ছাবচিডি পাব 50% ছাবচিডি পাব আৰু মেক্সিমাম এমাউণ্ট আপুনি 5 লাখ টকা ছাবচিডি পাব। এই আঁচনিটোৰ আপোনাৰ লক্ষ্য হৈছে যে আমাৰ অসমত 1 টন প্ৰডাকশ্যন কৰিব পৰা কল আপোনাৰ 100টা বহোৱা, 2 টন প্ৰডাকশ্যন কৰিব পৰা কল আপোনাৰ 70টা বহোৱা আৰু যোনবিলাক পুৰণা কল আছে সেইবিলাকক ডেভেলপ কৰি আপগ্ৰেড কৰা 50টা পুৰণা কলক ডেভেলপ কৰিব। এই আঁচনিটোৰ জৰিয়তে আমাৰ অসমত বহুত নিবনুৱা এংগেজ হ'ব আৰু তাৰে লগতে নিজেতো এংগেজ হ'বই আৰু এটা দুটা মানুহক আৰু এংগেজ কৰিব। তো এমপ্লয়মেণ্ট বাঢ়িব এই আঁচনিটোৰ জৰিয়তে। এই আঁচনিটোত এপ্লাই কৰিবৰ বাবে কি যোগ্যতা থাকিব লাগিব? তো আপুনি ব্যক্তিগত বা ধৰক পাৰ্টনাৰশ্বিপ হিচাপত বা সমবায় বা আত্মসহায়ক গোট যদি হয় তেতিয়াহ'লে আপুনি এপ্লাই কৰিব পাৰিব, সকলোৱে এপ্লাই কৰিব পাৰিব। আৰু আপোনাৰ কেৱল য'ত ধান বনোৱা কলটো বহাব তাত আপোনাৰ 1 বিঘা বা 2 বিঘা মাটি থাকিব লাগিব, অলপ মাটি বেছিকৈ বিচাৰিছে। আৰু যোনটো অসম খাদ্য আৰু অসামৰিক যোগানৰ নিগমৰ যোনটো আপোনাৰ ৱেবছাইট আছে, সেই ৱেবছাইটটোত যাই পেলাই এখন পত্ৰ ডাউনলোড কৰিব লাগিব আৰু সেই পত্ৰখন ডাউনলোড কৰি ফিল আপ কৰি পেলাই আপুনি সিহঁতক ইমেইল কৰিব লাগিব। মই ডিছক্ৰিপশ্যনত ইমেইলটো দি দিম, লগতে সিহঁতৰ এটা কণ্টেক্ট নাম্বাৰ দিছে, কিবা যদি বুজি নাপায় কিবা হেল্প লাগে তো সেই কণ্টেক্ট নাম্বাৰটোও দি দিম। তো আপোনালোকে সিহঁতকো সুধি চাব পাৰিব। যদি কিবা মোৰ পৰাই সহায় বিচাৰে আপোনালোকে তো কমেণ্টত আপোনালোকে কমেণ্ট কৰিব, মই তাৰে ৰিপ্লাই দিম। তো যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব।